পথৰুঘাটৰ ৰণ কোন চনত সংঘটিত হৈছিল অপচনসমূহ 1857 1862 1894 1885 আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন সি 1894 অসমৰ স্বাধীনতা আন্দোলনৰ সময়ত গঢ় লৈ উঠা স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল অপচনসমূহ তৰুণৰাম ফুকন বিষ্ণুৰাম মেধি গোপীনাথ বৰদলৈ মণিৰাম দেৱান আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ তৰুণৰাম ফুকন 1828 চনত ব্ৰিটিছৰ বিৰুদ্ধে অসমত প্ৰথম বিদ্ৰোহৰ গুৰি কোনে ধৰিছিল অপচনসমূহ পিয়লি ফুকন মণিৰাম দেৱান গোমধৰ কোঁৱৰ পিয়লি বৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰ অপচন সি গোমধৰ কোঁৱৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ সৈতে সংগতি ৰাখি অসমত মৃত্যুবাহিনী গঠন কৰা মহিলাগৰাকী হ'ল অপচনসমূহ 𝗟𝗵্ৰভা শইকীয়ানী পুষ্পলতা দাস ৰাণী গাইদিন লিউ ওপৰৰ এজনো নহয় আৰু ইয়াৰ শুদ্ধ উত্তৰ অপচন বি পুষ্পলতা দাস বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল অপচনসমূহ পুষ্য বৰ্মন শ্ৰীহৰ্ষ ভূতি বৰ্মন ভাস্কৰ বৰ্মন আৰু ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি ভাস্কৰ বৰ্মন কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে গোহাঁই কমলৰ দ্বাৰা নিৰ্মিত গোহাঁই কমল আলি কাৰ শাসনকালত নিৰ্মাণ কৰিছিল অপচনসমূহ নৰনাৰায়ণ পৰীক্ষিত নাৰায়ণ বিশ্বসিংহ ৰঘুদেৱ আৰু ইয়াৰ শুদ্ধ উত্তৰ অপচন এ নৰনাৰায়ণ অসমত স্থাপন কৰা প্ৰথম চাহ কোম্পানীটোৰ নাম কি অপচনসমূহ এছাম টি কোম্পানী যোৰহাট টি কোম্পানী এছাম বেংগল টি কোম্পানী টাটা টি কোম্পানী আৰু ইয়াৰ শুদ্ধ উত্তৰ অপচন এ এছাম টি কোম্পানী অসম ছাত্ৰ সন্মিলনৰ প্ৰথম সভাপতি কোন আছিল অপচনসমূহ ৰোহিণীকান্ত হাতীবৰুৱা গোপীনাথ বৰদলৈ লক্ষ্মীনাথ বেজবৰুৱা লক্ষীধৰ শৰ্মা আৰু ইয়াৰ শুদ্ধ উত্তৰ অপচন সি লক্ষ্মীনাথ বেজবৰুৱা কোনজন আহোম ৰজাই বশিষ্ঠ মন্দিৰ নিৰ্মাণ কৰিছিল অপচনসমূহ ৰাজেশ্বৰ সিংহ ৰুদ্ৰসিংহ প্ৰমত্ত সিংহ গদাধৰ সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰ অপচন এ ৰাজেশ্বৰ সিংহ দিহিঙীয়া ৰজা বুলি কোনগৰাকী আহোম শাসকক কোৱা হৈছিল অপচনসমূহ 𝗂𝗵্ৰভা চ্হোংমুং চুদানফা চুবিনফা আৰু ইয়াৰ শুদ্ধ উত্তৰ অপচন বি চ্হোংমুং সংগীত নাটক একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন অপচনসমূহ সুদক্ষিণা শৰ্মা আইদেউ সন্দিকৈ চেতনা দাস প্ৰতিমা পাণ্ডে বৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি প্ৰতিমা পাণ্ডে বৰুৱা ৰজনীকান্ত বৰদলৈদেৱে ৰচনা কৰা প্ৰথমখন উপন্যাসৰ নাম কি অপচনসমূহ মিৰি জীয়ৰী মনোমতী নিৰ্মল ভকত দন্দুৱা দ্ৰোহ আৰু ইয়াৰ শুদ্ধ উত্তৰ অপচন এ মিৰি জীয়ৰী অসমত চিপাহী বিদ্ৰোহৰ গুৰি ধৰোঁতা কোন আছিল অপচনসমূহ গোমধৰ কোঁৱৰ পিয়লি বৰুৱা মণিৰাম দেৱান তৰুণৰাম ফুকন আৰু ইয়াৰ শুদ্ধ উত্তৰ অপচন চি মণিৰাম দেৱান কাৰ শাসনকালত ৰংঘৰ নিৰ্মাণ হৈছিল অপচনসমূহ ৰুদ্ৰসিংহ গদাধৰ সিংহ প্ৰমত্ত সিংহ ৰাজেশ্বৰ সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰ অপচন চি প্ৰমত্ত সিংহ নামঘোষাত কিমানটা ঘোষা আছে অপচনসমূহ 500 800 1000 1500 আৰু ইয়াৰ শুদ্ধ উত্তৰ অপচন চি 1000 শংকৰদেৱে অংকীয়া নাট লিখিবলৈ কি ভাষাৰ ব্যৱহাৰ কৰিছিল অপচনসমূহ সংস্কৃত পালি ব্ৰজাৱলী অসমীয়া আৰু ইয়াৰ শুদ্ধ উত্তৰ অপচন চি ব্ৰজাৱলী শংকৰদেৱৰ ৰচিত প্ৰথম অসমীয়া নাট কি আছিল অপচনসমূহ চিহ্নযাত্ৰা পত্নীপ্ৰসাদ কেলিগোপাল কালিয়া দমন আৰু শুদ্ধ উত্তৰ অপচন এ চিহ্নযাত্ৰা তলৰ কোনখন উপন্যাস হোমেন বৰগোহাঞিয়ে লিখা অপচনসমূহ অষ্টৰাগ মহাৰথী ককাদেউতাৰ হাড় অনুৰাধাৰ দেশ আৰু ইয়াৰ শুদ্ধ উত্তৰ অপচন এ অষ্টৰাগ অনুৰাধাৰ দেশ উপন্যাসখন কোনে ৰচনা কৰিছিল অপচনসমূহ নৱকান্ত বৰুৱা অনুৰাধা শৰ্মা পূজাৰী ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী 𝗟𝗵্ৰসাদ শইকীয়া আৰু ইয়াৰ শুদ্ধ উত্তৰ অপচন চি ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী মহাৰথী উপন্যাসখনৰ ৰচক কোন অপচনসমূহ 𝗟𝗵্ৰসাদ শইকীয়া হোমেন বৰগোহাঞি ৰজনীকান্ত বৰদলৈ নৱকান্ত বৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰ অপচন এ 𝗟𝗵্ৰসাদ শইকীয়া